কৃষ্ণ ভক্তি কথালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাৰ্চ মাহৰ চতুৰ্থ সপ্তাহৰ তথা এই মাহৰ শেষৰ দিনকেইটাৰ দৈনিক পঞ্চাংগ এনেধৰণৰ। 22 মাৰ্চ আঠচত সোমবাৰ পক্ষ শুক্লাপক্ষ তিথি নৱমী তিথি নক্ষত্ৰ আদ্ৰা নক্ষত্ৰ সন্ধ্যা 6:38 পৰ্যন্ত। এই সময়ছোৱাৰ পিছত পূৰ্ণবসু নক্ষত্ৰ পৰিব। চন্দ্ৰ মিথুন ৰাশিতে অৱস্থান কৰি থাকিব, অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ জন্ম হ'লে মিথুন ৰাশি হ'ব। শুভকৰ্ম নাই, আজি পুষ্পিতা হ'লে কান্তা যোগ হ'ব। 23 মাৰ্চ 9 মঙলবাৰ পক্ষ শুক্লাপক্ষ তিথি দশমী তিথি নক্ষত্ৰ পূৰ্ণবসু নক্ষত্ৰ ৰাতি 7:23 পৰ্যন্ত। এই সময়ছোৱাৰ পিছত পূৰ্য নক্ষত্ৰ পৰিব। চন্দ্ৰ মিথুন ৰাশিতে অৱস্থান কৰি থাকি দিনৰ 1:11 কৰ্কট ৰাশিলৈ অৱস্থান কৰিব, অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ দিনৰ 1:11 পূৰ্বে জন্ম হ'লে মিথুন ৰাশি হ'ব আৰু এই সময়ছোৱাৰ পিছত জন্ম হ'লে কৰ্কট ৰাশি হ'ব। শুভকৰ্ম নাই, আজি পুষ্পিতা হ'লে কান্তা যোগ হ'ব। 24 মাৰ্চ 10 বুধবাৰ পক্ষ শুক্লাপক্ষ তিথি একাদশী তিথি নক্ষত্ৰ পূজা নক্ষত্ৰ ৰাতি 7:37 পৰ্যন্ত। এই সময়ছোৱাৰ পিছত অশ্লেষা নক্ষত্ৰ পৰিব। চন্দ্ৰ কৰ্কট ৰাশিতে অৱস্থান কৰি থাকিব, অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ জন্ম হ'লে কৰ্কট ৰাশি হ'ব। শুভ কৰ্ম জাতক কৰ্ম নামকৰণ ৰত্নাদি ধাৰণ নতুন কাপোৰ লোৱা আৰোগ্য স্নান ঋণদান ঋণ গ্ৰহণ ইত্যাদি। আজি পুষ্পিতা হ'লে কান্তা যোগ হ'ব। 25 মাৰ্চ 11 বৃহস্পতিবাৰ পক্ষ শুক্লাপক্ষ তিথি দ্বাদশী তিথি নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ ৰাতি 7:24 পৰ্যন্ত। এই সময়ছোৱাৰ পিছত মঘা নক্ষত্ৰ পৰিব। চন্দ্ৰ কৰ্কট ৰাশিতে অৱস্থান কৰি থাকি ৰাতি 7:24 সিংহ ৰাশিলৈ প্ৰৱেশ কৰিব, অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ ৰাতি 7:24 পূৰ্বে জন্ম হ'লে কৰ্কট ৰাশি হ'ব আৰু এই সময়ছোৱাৰ পিছত জন্ম হ'লে সিংহ ৰাশি হ'ব। শুভকৰ্ম নাই, আজি পুষ্পিতা হ'লে কান্তা যোগ হ'ব। 26 মাৰ্চ 12 শুক্ৰবাৰ পক্ষ শুক্লাপক্ষ তিথি ত্ৰয়োদশী তিথি নক্ষত্ৰ মঘা নক্ষত্ৰ ৰাতি 6:45 পৰ্যন্ত আৰু এই সময়ছোৱাৰ পিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ পৰিব। বুধ গ্ৰহ মীন ৰাশিলৈ প্ৰৱেশ কৰিব। চন্দ্ৰ সিংহ ৰাশিতে অৱস্থান কৰি থাকিব, অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ জন্ম হ'লে সিংহ ৰাশি হ'ব। শুভকৰ্ম সাধুভক্ষণ জাতকৰ্ম নামকৰণ মুখান্নপ্ৰখন ৰত্নাদি ধৰণ নতুন কাপোৰ লোৱা গুটি সিঁচা গছ ৰোৱা ঋণদান ঋণ গ্ৰহণ ইত্যাদি। আজি পুষ্পিতা হ'লে কান্তা যোগ হ'ব। 27 মাৰ্চ 13 শনিবাৰ পক্ষ শুক্লাপক্ষ তিথি চতুৰ্দশী তিথি নক্ষত্ৰ পূৰ্ব ফাল্গুনী নক্ষত্ৰ সন্ধ্যা 5:45 পৰ্যন্ত। এই সময়ছোৱাৰ পিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ পৰিব। বৃহস্পতি গ্ৰহ কুম্ভ ৰাশিলৈ অৱস্থান কৰিব। শুক্ৰ গ্ৰহ ৰেৱতী নক্ষত্ৰলৈ অৱস্থান কৰিব। চন্দ্ৰ সিংহ ৰাশিতে অৱস্থান কৰি থাকি ৰাতি 11:26 কন্যা ৰাশিলৈ প্ৰৱেশ কৰিব, অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ ৰাতি 11:26 পূৰ্বে জন্ম হ'লে সিংহ ৰাশি হ'ব আৰু এই সময়ছোৱাৰ পিছত জন্ম হ'লে কন্যা ৰাশি হ'ব। শুভকৰ্ম নাই, আজি পুষ্পিতা হ'লে কান্তা যোগ হ'ব। 28 মাৰ্চ 14 ৰবিবাৰ পক্ষ শুক্লাপক্ষ তিথি পূৰ্ণিমা তিথি নক্ষত্ৰ উত্তৰ ফাল্গুনী নক্ষত্ৰ পিছবেলা 4:28 পৰ্যন্ত। এই সময়ছোৱাৰ পিছত হস্ত নক্ষত্ৰ পৰিব। বুধ গ্ৰহ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰলৈ প্ৰৱেশ কৰিব। চন্দ্ৰ কন্যা ৰাশিতে অৱস্থান কৰি থাকিব, অৰ্থাৎ আজিৰ তাৰিখত কোনো জাতকৰ জন্ম হ'লে কন্যা ৰাশি হ'ব। শুভকৰ্ম দীক্ষা আৰোগ্য স্নান। আজি পুষ্পিতা হ'লে পিছবেলা 4:28 পূৰ্বে কান্তা যোগ হ'ব আৰু এই সময়ছোৱাৰ পিছত পুষ্পিতা হ'লে পতিহীনা যোগ হ'ব। পূৰ্ণিমাৰ উপবাস নিশি পালন শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা। 29 মাৰ্চ 15 সোমবাৰ পক্ষ কৃষ্ণপক্ষ তিথি প্ৰতিপদ তিথি ৰাতি 10:39 পৰ্যন্ত। নক্ষত্ৰ হস্ত নক্ষত্ৰ দিনৰ 3 বজালৈ আৰু এই সময়ছোৱাৰ পিছত চিত্ৰা নক্ষত্ৰ পৰিব। চন্দ্ৰ কন্যা ৰাশিতে অৱস্থান কৰি থাকিব, অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ জন্ম হ'লে কন্যা ৰাশি হ'ব। শুভকৰ্ম জাতকৰ্ম নামকৰণ ৰত্নাদি ধৰণ নতুন কাপোৰ লোৱা দোকান আৰম্ভ নাট্যাৰম্ভ দেৱতা প্ৰতিষ্ঠা গ্ৰহ পূজা গুটি সিঁচা গছ ৰোৱা ঋণদান ঋণ গ্ৰহণ ক্ৰয় বিক্ৰয় ইত্যাদি। আজি পুষ্পিতা হ'লে বেচা যোগ হ'ব। আজি হোলী উৎসৱ। 30 মাৰ্চ 16 মঙলবাৰ পক্ষ কৃষ্ণপক্ষ তিথি দ্বিতীয় তিথি ৰাতি 8:23 পৰ্যন্ত। নক্ষত্ৰ চিত্ৰা নক্ষত্ৰ দিনৰ 1:22 আৰু এই সময়ছোৱাৰ পিছত স্বাতী নক্ষত্ৰ পৰিব। চন্দ্ৰ তুলা ৰাশিতে অৱস্থান কৰি থাকিব, অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ জন্ম হ'লে তুলা ৰাশি হ'ব। শুভকৰ্ম নাই, আজি পুষ্পিতা হ'লে বেচা যোগ হ'ব। 31 মাৰ্চ 17 বুধবাৰ পক্ষ কৃষ্ণপক্ষ তিথি তৃতীয় তিথি সন্ধ্যা 6 বজালৈ। নক্ষত্ৰ স্বাতী নক্ষত্ৰ দিনৰ 11:41 পৰ্যন্ত আৰু এই সময়ছোৱাৰ পিছত বিশাখা নক্ষত্ৰ পৰিব। ৰবি গ্ৰহ ৰেৱতী নক্ষত্ৰলৈ অৱস্থান কৰিব। চন্দ্ৰ শেষ ৰাতি 4:28 তুলা ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ অৱস্থান কৰিব, অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ শেষ ৰাতি 4:28 পূৰ্বে জন্ম হ'লে তুলা ৰাশি হ'ব আৰু এই সময়ছোৱাৰ পিছত জন্ম হ'লে বৃশ্চিক ৰাশি হ'ব। শুভকৰ্ম নাই, আজি পুষ্পিতা হ'লে বেচা যোগ হ'ব। মাৰ্চ মাহত কোনো গৰ্ভৱতী মাতৃক চিকিৎসকে শুভ দিন চাই সন্তান প্ৰসৱৰ বাবে অস্ত্ৰোপচাৰ দিন ধাৰ্য কৰিবলৈ পৰামৰ্শ দিয়ে, তেন্তে মাৰ্চ মাহৰ চতুৰ্থ সপ্তাহৰ ভিতৰত 24 মাৰ্চ আৰু 25 মাৰ্চ এই দিন দুটা পৰিহাৰ কৰিব পাৰে। ভক্তিকথাৰ জৰিয়তে মাৰ্চ মাহৰ ধৰ্মীয় অনুষ্ঠান পৰ্বণৰ সময়সূচী থুলমূল আভাস দিবলৈ চেষ্টা কৰিলোঁ। জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন থাকিলে ফোন নম্বৰ দিয়া হৈছে, হোৱাটছএপৰ জৰিয়তে সুধিব পাৰিব। কৃষ্ণ।